দেৰগাঁৱত এক নৃশংস হত্যাকাণ্ড। দেৰগাঁৱৰ নিঘেৰিটিং 12 নম্বৰ লাইনৰ সীতাৰাম ঘাটোৱাৰ নামৰ ব্যক্তিজনে তেওঁৰ পত্নী ললিতা ঘাটোৱাৰক অতি নৃশংসভাৱে হত্যা কৰাৰ সংবাদ আজিহে পোহৰলৈ আহে। তেওঁ ঘৰৰ কাষৰ এখন পথাৰত পৰিত্যক্ত অৱস্থাত থকা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত মহিলাগৰাকীৰ শৰীৰত বহুতো আঘাতৰ চিহ্ন আৰু গৰম পানী ঢলাৰ দৰে চিহ্ন দেখা পোৱা যায় বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে। স্বামী স্ত্ৰীৰ পাৰিবাৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ পৰা জানিব পৰা গৈছে। এই সংক্ৰান্তত স্বামী সীতাৰাম ঘাটোৱাৰক দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ললিতা ঘাটোৱাৰ গিৰিয়েক ঘৈণীয়েক, তাৰপিছত তাৰমানে ঘৈণীয়েক দুজনী, সীতাৰাম মতা এটা মানুহজনীক মাৰি দিলে। কোনে মাৰিলে? সীতাৰাম মাৰিলে। সাৰ পাৰ উঠি দেখিছে মানুহজনী হেৰিয়াত পৰি আছে পথাৰত। পৰি আছে পথাৰত মানে ঘৰৰ কাষতে পথাৰ লাগি আছে। ভতিজী ছোৱালীজনী আনি তাইক উঠাওঁতেনে সিহঁতে কি কৰিলে, মানুহজনীটো তাতে তেতিয়াই ডেড বডি হৈ আছে, গোটেই গাত বেয়া আছে, মানে কিবা দি মৰিয়াইছে মানে এতিয়া মানে চাল বাকলি গোটেই এৰাই আছে। তো তেনেকুৱা চাবলৈ যাওঁতে গৰম পানী মাৰিছে নেকি? গৰম পানী ঢালি মাৰিছে, চাল বাকলি যেনেকৈ এৰাইছে গৰম পানীয়ে ঢালিছে চাগে। তাৰপৰা মই কামলৈ 6টা বজাত গুচি গ'লোঁ, মইতো নাজানো তেনেকৈ হৈছে বুলি। আগতো যেনেকৈ কাজিয়া চাজিয়া লাগিলে পথাৰ চথাৰ শুই থাকে সৰুজনী। এতিয়া লৈ আহিছে লগত। আমি উৎপাদন কৰোঁ উন্নত মানদণ্ডৰ চাউল, যি তৈয়াৰ কৰা হয় অসমৰ ভিন্ন ঠাইৰ পৰা সংগৃহীত উৎকৃষ্ট মানৰ ধানৰ পৰা। অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি আগবঢ়াইছো উন্নত মানৰ জহা, আইজং আৰু উষ্ণা চাউল।